হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল প্ৰীতানী গোহাঁই। নমস্কাৰ, পোনপ্ৰথমে মই সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো মোৰ চেনেলটোৰ দ্বিতীয় ব্লগছ, অৰ্থাৎ ছেকেণ্ড ব্লগছ মই বনাবলৈ ট্ৰাই কৰিছোঁ। এডোখৰ ঠাই দেখুৱাম ব্লগছটোত, চ' আশা কৰোঁ আপোনালোকে শেষলৈকে চাব। আৰু দেৰি নকৰি তেন্তেহ'লে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। Every time you see me calling you, मैं उन्ना तेनू याद आऊं जिन्ना तू भुलाएगी, अपनियां सोचां विच आपे डुब जाएगी, साडे प्यार दी অন্য ব্লগ চাইছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে চাই থাকক শেষলৈকে। আমি কলৈ গৈ আছোঁ, কিয় গৈ আছোঁ। এতিয়া আমি আহি মাঞ্জা পালোহি। এয়া আৰু ইয়াৰ পৰানো কোনফালে যাওঁ, ক'লৈনো যাওঁ জানিবলৈ ভিডিঅ'টো চাই থাকক। এতিয়া আকৌ মাঞ্জাৰ পৰা গাড়ীত উঠিছোঁ। আজি কিন্তু সোমাবলৈ নাপাওঁ, ডুবাই আহিছোঁ ন, সোমাবলৈ নাপাওঁ। এখন কপাল ধৰিলে নহ'ব, এইটো কপাল নহয়, দেউতাই আনিব আহিছে দেউতাৰ ভিডিঅ'লৈ। সেইটো এয়া আমি আহি পাই গ'লোহি ডিফু। আমি ইয়ালৈকে আহিছিলোঁ দেউতাৰ বিশেষ মিটিং থকাৰ কাৰণে, আৰু আমি লগত আহিছোঁ এনেই জেগা চাম আৰু এনেকৈ আপোনালোককো দেখাম কিনো কৰোঁ। দুটা খাইছে, এটাও নহয়। এয়া দিছে নাই, নহয় এয়া চাহ খাইছে চব। আহি আকৌ এখন বেলেগ এটা জেগা পাই গ'লোহি। গৈ আছোঁ খোজকাঢ়ি। মায়ে কি কিনি দিব, কি লৈ দিব নাজানো আৰু গৈ আছোঁ মা পাছে। মাক অলপ পতাইছোঁ কিবা কিবি দিবলৈ, এতিয়া কি কয় আৰু। ভেৰি হট আপোনালোকেও জানিব আমিনো কি লওঁ, ইয়াত কিনো দিয়ে, তেল মাৰিব জানিব। মই একোৱে পোৱা নাই, বায়নকেইটাত অকল বটল এটা পাইছোঁ, বটল এটাই পাইছোঁ। এখন পাই গ'লোহি, চক কি লিখা আছে দেখিছেনে? সেইখন পাৰ্ক এখন, সৰু আৰু বহুত ধুনীয়া। কাৰ্বি আংলং যিহেতু চিম্বলটো, সেইটো কালাৰটো মেইন। আৰু আমি আহি আছে এতিয়া, অকণমান বহিম, চান্স পালে অলপমান ঠাণ্ডা লাগিব। দেখিছে গাইছ, ফটো বজিবলৈ কৈছিলে। আচলতে গৰমৰ কোবত মানে সি আচলতে বহিবই পৰা নাই। দেউতা নাই, একো কিনা নাই। আমাৰ দেউতা আহি গ'ল, কিনিব আৰু আহি পাই গ'লে এতিয়া কিবা এটা খাম। এতিয়া আমি ভাত খাই ওলাই আহিলোঁ, আৰু এতিয়া আমি এজেগালৈ গৈ আছোঁ। কি কৰোঁ তাতে চাই থাকক। পাওঁনে নাপাওঁ, মনে কৈছোঁ পাওঁনে নাপাওঁ। এয়া চাই থাকক আপোনালোকে দেই। একদম মানে মই বহুত ভাবিছোঁ দিব বুলি। ফাইনেলি আমি এখন ইউকুলেলে আনিছোঁ। বজাব নাজানো, কিন্তু ট্ৰাই কৰিম, শিকিবলৈ আনিছোঁ। ভাল লাগে। এতিয়া আমি আহিছোঁ বিশাললৈ। খাদ্যমন্ত্ৰী আৰু খাদ্য অলপ লৈ লৈছোঁ। মিছা কথা। মিছা কথা। আমি আচলতে ইয়াত দিনৰ 11 নাবাজোতে পাইছিলোঁহি, আৰু এতিয়া আবেলি 4টা বাজি গ'ল, 5টা বাজিব আৰু আমি ঘৰলৈ উভতিছোঁ।
চোন মাটি কাদান চুমান ফেব্ৰিক এনেইতো মোৰ উঠিব মন আছিলে এবাৰ খালি উঠিব নোৱাৰে এইখন ইঞ্জিনিয়াৰিং কলেজ বনাই আছে সৰিয়হ জান হৈ আহিব লাগে প্ৰপাৰ জেগাটো মই নাজানো তো আপোনালোকক এয়াও দেখাই দিলোঁ ঘৰলৈ আহি আছোঁ পাই যাম এতিয়া সৰিয়হ জান তাৰপিছত অলপ পিছত ঘৰলৈ যাম আপোনালোকক ভালকৈ দেখুৱাইছোঁ চাই থাকক আৰু কিমান ধুনীয়া লাগিছে চাওক আৰু কাৰ্বি আংলং মানে যিহেতু পাহাৰ আৰু পাহাৰৰ সৌন্দৰ্য এয়া ফাইনেলি পাই গ'লোহি ঘৰ এতিয়া টাইম হ'ল 7টা বাজিব হ'ল যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঘৰ আহি পাই গ'লোঁ গতিকে ব্লগটো ইমানতে সামৰণি মাৰিছোঁ মই কিমান কি দেখুৱাব পাৰিলোঁ নাজানো মই য'ত গৈছোঁ যি ঠাই তাৰ মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ সম্পূৰ্ণ নাইও পৰা বাৰু এদিনতে এইটো সম্ভৱ নহয় গতিকে যিসকলে এই ভিডিঅ'টো চাইছে তেখেতসকলক বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ এভৰিৱান এণ্ড প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব